অসম ব্লগ নিউজলৈ প্ৰথমতে মই আপোনালোকক আদৰণি জনাইছোঁ। ৰাজনৈতিক দলে এতিয়াৰ পৰা জিলা পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিব পাৰিব। গাঁও পঞ্চায়তৰ নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব আৰু অৰাজনৈতিকভাৱে নিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি এজন নিৰ্বাচিত কৰিব। ইয়াৰ লগে লগে এইবাৰ জিলা পৰিষদত আমি দল বিৰোধী আইন এখন আনিব খুজিছোঁ পঞ্চায়তত। অৰ্থাৎ 50জন সদস্যই যেতিয়ালৈকে দল ত্যাগ কৰি নতুনলৈকে নাহে তেতিয়ালৈকে জিলা পৰিষদৰ কোনো সদস্যই দল ত্যাগ কৰিলে তেওঁৰ সদস্যৰ পদ খাৰিজ হ'ব। জিলা পৰিষদৰ ব্যয়ৰ হিচাপ এতিয়াৰ পৰা একাউণ্টেণ্ট জেনেৰেল অৱ ইণ্ডিয়াই কৰিব, যি স্বচ্ছতা ক্ষেত্ৰত এটা অসমৰ পঞ্চায়তী ৰাজ আইন এখন ক'বলৈ গ'লে মাইলৰ খুঁটা হিচাপে চিহ্নিত হ'ব। আজিৰ কেবিনেট বৈঠকত বৰাক উপত্যকাৰ GC কলেজ, লখিমপুৰৰ নৰ্থ লখিমপুৰ কলেজ, বঙাইগাঁও কলেজ, কোকৰাঝাৰ কলেজ আৰু JB কলেজ, এই আটাইবোৰ কলেজক আমি পূৰ্বতে কৰা ঘোষণা অনুসৰি বিশেষকৈ শিৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি, কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজক কোকৰাঝাৰ বিশ্ববিদ্যালয়, নগাঁও কলেজক নগাঁও বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা কলেজক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ কলেজক নৰ্থ লখিমপুৰ ষ্টেট ইউনিভাৰ্চিটিলৈ, গুৰুচৰণ কলেজক গুৰুচৰণ বিশ্ববিদ্যালয়লৈ আৰু বঙাইগাঁও কলেজক আমি ইউনিভাৰ্চিটি অৱ বঙাইগাঁৱলৈ আগবঢ়াই লৈ যাবৰ বাবে সিদ্ধান্ত কৰিছোঁ। ইয়াৰে কোকৰাঝাৰৰ যিখন আইন ডিচেম্বৰ মাহত অসম বিধানসভাৰ এখন অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব, তাতে আমি উপস্থাপন কৰিম। আন বিশ্ববিদ্যালয়সমূহৰ আইন বিধানসভাতে উপস্থাপন হ'ব। ইয়াৰ উপৰিও আজি আমাৰ কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমৰ পৰা ডিষ্টাৰ্ব এৰিয়া এক্ট আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাবলৈ ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত লৈছে। আপোনালোকে জানে যে দীৰ্ঘ সময় ধৰি 1990 চনৰ পৰা অসমত ডিষ্টাৰ্ব এৰিয়া এক্ট আছিলে। আজি সেই ডিষ্টাৰ্ব এৰিয়া এক্ট প্ৰত্যাহাৰ কৰি অসম চৰকাৰে সমগ্ৰ আমাৰ এক প্ৰকাৰ ক'ব গ'লে ৰাজ্যখনকে এটা শান্তিৰ দিশলৈ লৈ যোৱাৰ বাবে আমি যিটো প্ৰয়াস কৰিছিলোঁ, সেই প্ৰয়াসক আজি এটা আনুষ্ঠানিকভাৱে ৰূপ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি আন এটা ঐতিহাসিক সিদ্ধান্ত অনুসৰি কেবিনেটে ৰাজ্যখনত 79টা মহকুমা অথবা উপজিলা গঠন কৰে। এই উপজিলাসমূহ বিধানসভাৰ সমষ্টিসমূহেই উপজিলা হ'ব। সদৰখেনিক বাদ দি 6 চিডুলক বাদ দি আৰু অলপ পিছতে আপোনালোকে আমাৰ মোৰ টুইটাৰ হেণ্ডেল বা চৰকাৰৰ প্ৰেছ ৰিলিজত আপোনালোকে পাব। এই গোটেই জিলাসমূহ বিধানসভা সমষ্টিসমূহক মহকুমা যাক অথবা উপজিলা, মহকুমা হ'লে মহকুমাধিপতি থাকে, ইয়াত অতিৰিক্ত উপায়ুক্ত থাকিব, তেওঁ জিলাৰ কামো কৰিব মহকুমাৰ কামো কৰিব, তালৈকে আজি আগবঢ়াই লৈ যায়। কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে অহা 17 ছেপ্টেম্বৰ তাৰিখে আমি বিশ্বনাথ জিলা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব। তামুলপুৰ জিলা 17 ছেপ্টেম্বৰত আৰম্ভ হ'ব, তাতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকিব। বজালী জিলা গঠনৰ বাবে হোৱা বিবাদৰ পৰিপ্ৰেক্ষিতত বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত এই বিবাদ নিৰাময়ৰ বাবে আমি 30 দিন সময় লৈছোঁ।
গতিকে বজালী জিলাৰ নিৰ্মাণ দুৰ্গা পূজাৰ আগত হ'ব, কিন্তু তথাপিতো আৰু 12টা বা 13টা দিন আমি অপেক্ষা কৰিব লাগিব। পাৱাৰৰ যিটো ছিটুৱেশ্যন তাৰ আমি সেই ক্ষেত্ৰত খুব সচেতন। অহাকালি ৰাতিপুৱা 11 বজাত মই আজি নতুন দিল্লীলৈ যাম, নিশা 11:45 বজাৰ ইণ্ডিগো ফ্লাইটত। অহাকালি ৰাতিপুৱা মই ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰীক সাক্ষাৎ কৰিম। আপোনাৰ ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটোত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় আই।